মই সকলো ধান জৰাসন্ধ কেঁচুপাৰ দন্তবক্ৰ আদি তুৰন্ত সুফলে ঈশ্বৰৰ মহিমা চিন্তা নকৰিলা বস্তু নিৰাম পাই অতি সোনকালে উলিয়াব লাগে। এই প্ৰতিবাদে মই অত্যাচাৰী অপৰাধক নিধন কৰি জনগণ শান্তি স্থাপন কৰিব। আপনার দানৱ আৰু মানৱৰ হাতত উৎপীড়িতা জৰ্জৰিতা অতিকে অস্থিৰ পাপৰ বোজা সৰিব নোৱাৰি সৌন্দৰ্য প্ৰতিমা বহুমতি আজি অতিকে দুৰ্বলা আৰু চিৰিচিলা নিত্য পালক নগৰজনীয়ে সৃষ্টিৰ ৰক্ষাৰ পায় ধ্বংস হ'ব বিশ্বৰ সৃষ্টিৰ মদমত্ত দানবাসী যি অত্যাচাৰ উৎপীড়ন আৰু যি পাপ চলিছিল সেই মৃত্যুসমূহ সকলো জ্ঞাত। যেতিয়া পৃথিৱীত ধৰ্মৰ প্ৰাণী অধ্যমৰ প্ৰিয় আৰু অধৰ্মৰ তাণ্ডৱীৰা চলে তেতিয়া মোৰ নতুন অৱতাৰৰ আৱশ্যক যোৱা সহ্য কৰা আৰু তোমাৰ দুখ মোচনৰ বাবে অতি সোনকালে ব্যৱস্থা অচিৰেই তুমি পাপাৰ কবলৰ পৰা মুক্ত
আরো অর্ধনয় তাণ্ডব বিলাস করছে। বহুমুখী কাপড় তলয় পৰা উদ্ধার কৰিবৰ হেতু আমাৰ সকলোৰে দায়িত্ব আমি কৰিছে। এইবাৰ মই কৃষ্ণৰ অনন্তর বলরামকে দৈনন্দিন কর্তন গর্ব স্থিতি হবে সেই কর্মে তোমার মায়ার দলে রুহির গর্ভ স্থাপন করিবা। আর তুমি যোগা মায়া রূপে যত্নার গর্ভ জন্ম নন্দন বিনয় তোমাক কলা মনার ব্যৱস্থা ময়ে কৰিম। কংসই যেতিয়া তোমাক দিনত আচাৰি হত্যা কৰিবলৈ উদ্যত হ'ব, তুমি হাতৰ পৰা এৰাই আকাশত আবিৰ্ভাৱ হৈ মোৰ অৱতাৰৰ সংকেত দি অদৃশ্য হ'বা। তোমাৰ কাম সিমানেই। দেবতা আৰু দেৱতাসকলে বকুলাত গোপোৱাৰ দেৱীকে কাম কৰি মোৰ এইবিলাক ৰহস্য কৰি তুলিব। শুনা সৃষ্টি হয়, মই অতি সোনকালে অৱতাৰ ধৰণীৰ পাপৰ মোচন কৰিম। তুমি মোৰ কৰ্মফলৰ নজৰীয়া হিচাপে দেৱতা আৰু দেৱতাসকলে বকুলাত গোপা আৰু দেৱীকে জন্ম হোৱাৰ ব্যৱস্থা কৰিবা।
Bener. নারায়ণ আজি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিবৰ কাৰণে তোমাৰ আৱশ্যক হৈছে। নাৰায়ণ, তুমি জানা পৃথিৱীত দৈত্য, দানৱ আৰু অসুৰবিলাকৰ কি পাপ কাৰ্য চলিছে। ইহঁতক সংহাৰ কৰি ধৰণীৰ পাপৰ ভাৰ মোচনৰ মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈছে। Praktis nggak kan? Bosan ikut dulu paisi. Habis itu milih cuma dulu. নারায়ণ, মোৰ এই অৱতাৰৰ তোমাৰ সকলোৰে June অভিনয় ধৰিব পাৰিছে। সহায় হ'ব। তুমি নতুনকৈ জন্ম ল'ব নালাগে নাৰায়ণ। মাথো তোমাৰ নানা মিথ্যা আৰু কুকথাৰে এই অসুৰবিলাকক মোৰ বিৰোধী কৰি যায়, যাতে মই ইহঁতক সংহাৰ কৰিবলৈ সুযোগ পাওঁ। শুনা নাৰায়ণ, হিংসাৰ কৰণীৰ প্ৰধান উদ্দেশ্য বুলি ভৱিষ্যত নৰকনাথে যাতে আমাক শক্তি কৰি ভয় বন্ধন দূৰ কৰিব পাৰে, সেয়ে মই মোৰ অনন্ত শক্তি আৰু অনন্ত মহিমা প্ৰকাশ কৰিব লাগিব। দৈত্যসকলক নিধন কৰাৰ উপৰি কালিয়া দমন, গোৱৰ্ধন ধাৰণ, উত্তৰাব, বস্ত্ৰহৰণ আদি দুৰ্যোগ আৰু অশুভনীয় কৰ্ম কৰি সেইবোৰৰ পৰা মই দুখমুক্ত হৈ মোৰ ঐশ্বৰিক শক্তি প্ৰকাশ কৰিব লাগিব। তদুপৰি ৰাসলীলাৰ দ্বাৰা প্ৰধান ঋতু কামক জয় কৰি জগতক বুজাব লাগিব যে কামাতুৰ পুৰুষৰ স্থান অতি তলত। মোৰ এই অৱতাৰৰ ৰাম অৱতাৰৰ ঋষিসকলক কামনাৰ শুনা নাৰায়ণ, ৰাম অৱতাৰত যেতিয়া পিতৃকৰ্তব্য পালন কৰি পিতাৰ মতে বনলৈ গৈছিল, তেতিয়া পিতাই মোৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি দেখি সেই ঋষিমুনিসকলেও তেনে সপন ভক্তি কামনা কৰিছিল। আৰু মোৰ এই কৃষ্ণ অৱতাৰত সেই ঋষিসকল হ'ব গোপমানী। তেওঁলোকৰ লগত মই কাম পেলুগিলা প্ৰকাশ কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰিম। ঠিকেই গাই আছে। একবাৰ দাউতে হৈ যায়।
ভক্তর মুক্তা ধুনীয়া ভক্তর মনোবাঞ্ছা পূর্ণ কৰাটোহে প্ৰধান কৰ্তব্য। তুমি যেতিয়া বাঞ্ছা কৰিছা মোৰ ভৱিষ্যত ক্ৰীড়া বিপ্লৱীক চাবলৈ, তেন্তে চোৱা বাৰু। ভিডিঅ' ফটো यदा निरायी धर्मस्य तदा ज्ञानं सृजाम्यहं परित्राणाय साधूनां विनाशाय सर्वस्कृतं धर्मसंस्थापनाय